নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টো কেৱল এটা ভাষণ নহয়, এয়া মোৰ প্ৰতিজন অসমীয়া ভাই ভনীৰ বাবে অন্তৰৰ এটা আহ্বান। আমি যি ধৰ্মৰে নহওঁ কিয়, আমাৰ পৰিচয় এটাই, আমি অসমীয়া। আজি আমি একেলগে আমাৰ শক্তিৰ কথা পাতিম। আমাৰ অসমৰ ইতিহাসত হিন্দু মুছলমান সকলোৱে মিলি এই মাটিৰ বাবে যুঁজ দিছে। লাচিত বৰফুকনৰ সেনাপতি ইছমাইল ছিদ্দিকী আছিল এজন বীৰ মুছলমান যোদ্ধা। তেওঁলোকে দেখুৱাই থৈ গৈছে যে ঐক্য থাকিলেহে আমি জয়ী হ'ব পাৰিম। আমাক এতিয়া বিভাজন নহয়, উন্নতি লাগে। এইখন সেইখন ধৰা য'ত আজান ফকীৰৰ জিকিৰ আৰু শংকৰদেৱৰ বৰগীতে মানুহক শান্তি দি আহিছে। আজি আমি কিয় ইজনে সিজনৰ পৰা আঁতৰি আছো? যেতিয়া আমি হাতত হাত ধৰি কাম কৰিম, তেতিয়াহে অসমৰ প্ৰতিটো ঘৰত হাঁহি বিৰিঙিব। আমাৰ সমাজৰ প্ৰতিটো ল'ৰা ছোৱালীয়ে পঢ়িব লাগে। কলমৰ শক্তি তৰোৱালতকৈ বেছি। যদি আপোনাৰ ওচৰত জ্ঞান থাকে, তেন্তে আপোনাক কোনেও ঠগাব নোৱাৰে। পঢ়ক, শিকক আৰু নিজৰ সমাজৰ এজন দায়িত্বশীল মানুহ হিচাপে গঢ়ি তোলক। সফলতাৰ কোনো ধৰ্ম নাথাকে, কষ্ট কৰিলেহে ফল পোৱা যায়। আপুনি এজন সফল ব্যৱসায়ী হ'ব বিচাৰেনে এজন ডাঙৰ বিষয়া? লক্ষ্য স্থিৰ কৰক। যিমান দিন আপুনি অজুহাত দি থাকিব, সিমান দিন আপুনি পিছ পৰি থাকিব। কেৱল নিজৰ বাবে নহয়, দহৰ বাবেও ভাবিব লাগে। আপুনি যেতিয়া সফল হ'ব, তেতিয়া নিজৰ গাঁওখনৰ কথা ভাবিব। যিসকল মানুহ পিছ পৰি আছে, তেওঁলোকক সহায় কৰিবলৈ হাত আগবঢ়াই দিয়ক। এয়াই আচল অসমীয়াৰ কাম। কেতিয়াবা আমাক ভাগৰে ধৰে, মনটো দুখী হয়, কিন্তু মনত ৰাখিব, ধুমুহাৰ পিছতহে ৰ'দ ওলায়। যিকোনো সমস্যা আহিলেও কওক, মই হাৰ মানি নলওঁ। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু কাম কৰি যাওক। আমাৰ সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস দূৰ কৰিব লাগিব। আধুনিক যুগত খোজ মিলাই আগুৱাব লাগিব। প্ৰযুক্তি ব্যৱহাৰ কৰক, নতুন নতুন কাম শিকক আৰু পৃথিৱীৰ লগত প্ৰতিযোগিতা কৰক। কামত কোনো সৰু বা ডাঙৰ নহয়। যি কামেই নকৰক কিয়, নিষ্ঠাৰে কৰক। লোকক দেখি নিজৰ জীৱনটো নষ্ট নকৰিব। আপুনি য'ত আছে তাৰ পৰাই আৰম্ভ কৰক। আপোনাৰ কামেই আপোনাৰ পৰিচয় হ'ব। শেষত এটাই কথা ক'ম, আমি একেলগে থাকিলেহে অসম শক্তিশালী হ'ব। আমি বৰ্তমানৰ বাবে নহয়, ভৱিষ্যতৰ বাবে যুঁজিব লাগিব। বন্ধুসকল, কেৱল ইতিহাসৰ কথা পাতিলেই নহ'ব। আমি বৰ্তমানৰ প্ৰত্যাহ্বানবোৰৰ মুখামুখি হ'ব লাগিব। আজি আমাৰ ৰাজ্যৰ সৰ্ববৃহৎ সমস্যা হ'ল নিবনুৱা সমস্যা। কিন্তু মই কওঁ, আমাৰ হাতত থকা এই মাটিডৰা, আমাৰ এই প্ৰকৃতি, এয়া আমাৰ বাবে সোণ। আমি কেৱল চৰকাৰী চাকৰিৰ পাছত দৌৰি থাকিলে নহ'ব। আজিৰ যুগত স্বাৱলম্বী হোৱাটোৱেই আটাইতকৈ ডাঙৰ বীৰত্ব। আপোনাৰ যদি এটা সৰু দক্ষতাও আছে, তাক ব্যৱসায়লৈ ৰূপান্তৰ কৰক। মনত ৰাখিব, আনে চাকৰি দিয়াৰ আগতে আপুনি আনক চাকৰি দিব পৰা এজন মানুহ হোৱাৰ সপোন দেখক। আমাৰ সমাজখন তেতিয়াহে আগুৱাব, যেতিয়া আমাৰ মা ভনীসকল সুৰক্ষিত আৰু শিক্ষিত হ'ব। কনকলতা বৰুৱাৰ দেশত মহিলাসকলে কেৱল ঘৰৰ চাৰিবেৰৰ মাজত সোমাই থকাটো উচিত নহয়। তেওঁলোকক সাহস দিয়ক, তেওঁলোকক আগুৱাই যাবলৈ অনুপ্ৰেৰণা দিয়ক। যিখন সমাজত নাৰীৰ সন্মান থাকে আৰু তেওঁলোকে পুৰুষৰ সৈতে সমানে কাম কৰিব পাৰে, সেইখন সমাজক কোনেও পিছ পেলাই ৰাখিব নোৱাৰে। মাতৃ হ'ল প্ৰথম শিক্ষক। তেওঁলোক সবল হ'লে গোটেই ভৱিষ্যত প্ৰজন্ম সবল হ'ব। আজিৰ যুগত ছ'চিয়েল মিডিয়াৰ বহুত শক্তি আছে। আপুনি ইয়াক কেনেকৈ ব্যৱহাৰ কৰিছে সেয়া গুৰুত্বপূৰ্ণ। আনৰ সমালোচনা কৰি বা বিবাদত লিপ্ত হৈ সময় নষ্ট নকৰিব। তাৰ সলনি ইণ্টাৰনেটৰ পৰা নতুন ভাষা শিকক, নতুন কামৰ কৌশল শিকক। আজি অসমৰ গাঁৱৰ ল'ৰাই পৃথিৱীৰ যিকোনো প্ৰান্তৰ লগত ফেৰ মাৰিব পাৰে। মাত্ৰ মনত অদম্য ইচ্ছা থাকিব লাগিব। আপোনাৰ মোবাইল ফোনটো কেৱল মনোৰঞ্জনৰ বাবে নহয়, ইয়াক নিজৰ উন্নতিৰ হাতিয়াৰ হিচাপে গঢ়ি তোলক। আমি প্ৰায়ে কওঁ যে আমাৰ দেশখন বা আমাৰ ৰাজ্যখন বহুত পিছপৰা। কিন্তু আমি কেতিয়াবা নিজকে সুধিছোনে যে মই মোৰ সমাজখনৰ বাবে কি কৰিছো? ৰাস্তাত পৰি থকা এটা জাবৰ চাফা কৰাৰ পৰা আৰম্ভ কৰি এটি দুখীয়া শিশু পঢ়াত সহায় কৰালৈকে প্ৰতিটো সৰু পদক্ষেপে সমাজ পৰিৱৰ্তন কৰে। আহক, আমি এজনে আনজনৰ ভৰি টানি ধৰাৰ সলনি এজনে আনজনৰ হাত ধৰি ওপৰলৈ উঠিবলৈ সহায় কৰোঁ।
হিংসাই কেতিয়াও সমাধান আনিব নোৱাৰে। কেৱল প্ৰেম আৰু মৰমেহে আমাক জীয়াই ৰাখিব। শেষত মোৰ অসমীয়া যুৱ প্ৰজন্মক ক'ব বিচাৰো, আপুনি নিজৰ শিপাক কেতিয়াও নাপাহৰিব। আধুনিক হওক, কিন্তু আপোনাৰ ভাষা, সংস্কৃতি আৰু পৰম্পৰাক বুকুত বান্ধি ৰাখক। পৃথিৱীৰ যলৈকে নাযাওক কিয়, সগৌৰৱে কওক যে মই এজন অসমীয়া। আমাৰ তেজত লাচিতৰ সাহস আছে, শংকৰদেৱৰ উদাৰতা আছে। আমি হাৰ মানিবলৈ শিকা নাই, আমি জয়ী হ'বলৈ শিকিছো। আহক আজিৰ পৰা এটা নতুন সংকল্প লওঁ, এখন উন্নত, শান্তিপূৰ্ণ আৰু শক্তিশালী অসম গঢ়াৰ। জয় আই অসম।